ধন্যবাদ থাকিল আপোনালোকলৈ আমাৰ বি চেনেললৈ। আমি প্ৰথমতে মই সেইটো ক'ব বিচাৰিছোঁ, আজি দীপেন বড়োক আৰু ৰিহন দৈমাৰী কিয় ভোট দিব লাগে আৰু কিয় নালাগে তাৰ মই ডিফাৰেঞ্চত মই আহি আছোঁ। দীপেন বড়োটো হ'ল আমাৰ আবছুৰ লিডাৰ আছিলে। 25 বছৰ তেখেতে সংগ্ৰাম কৰিলে। সংগ্ৰাম কৰাৰ পিছত তেখেতে ৰেজিষ্ট্ৰেশ্যন লেটাৰ লিখিলে আবছুৰলৈ। লিখি ফালে তেখেতে 15 দিনমান থাকিল। চিন্তা কৰিলে কোনটো পাৰ্টিত সোমাব লাগে সেই তেখেতে চিন্তা কৰিলে। কিন্তু কিন্তু ৰাষ্ট্ৰ ছাত্ৰ সংগঠন থাকি পেলাই যিকোনো এটা পলিটিকেল পাৰ্টিত তেখেতে ছ'চিয়েল ছাৰ্ভিচ কৰিবলৈ ওলাই আহিছে। এতিয়া তেখেতে দীপেন বড়োৱে চিন্তা কৰিলে কোনটো পাৰ্টিত সোমালে ভাল হ'ব। চব পাৰ্টিয়ে তেখেতক মাতিছিলে, যে BPP মাতিছিলে, BJP মাতিছিলে, কংগ্ৰেছে মাতিছিলে, UPL মাতিছিলে। লাষ্টত কিন্তু দেখা পালে তেখেতে চিন্তা কৰিলে যে আমাৰ UPL পাৰ্টিতহে তেখেতে যোগদান কৰিলে। কিয় বুলি ক'লে কোনটো পলিটিকেল পাৰ্টিৰ সত্যতা আছে সেইটো চাই পেলাই তেখেতে পাই পেলাই এতিয়া ভাবিলোঁ আমাৰ UPL দলৰে সত্যতাটো আছে বুলি তেখেতে ভাবি পেলাই আহিলে। চাওক এটা কথা, আমাৰ হাগ্ৰামা ছাৰৰ তাত চব মিছা মাতে। এতিয়া তেখেতে কৈছিলে 5টা গেৰাণ্টি আছিলে, 5টা গেৰাণ্টিৰ ভিতৰত এটাও দিব পৰা নাই। ঠিক আছে, দিছেও যদিও ফাৰ্ষ্টত আছিলে মাটি পট্টা দিম কৈছিলে, এইটো দিব নোৱাৰে তেখেতে। তাৰপিছত দেখা পালে আকৌ ইউথবিলাকক 2 লাখ টকা দিম বুলি কৈছিলে, সেইটো নিজৰ কৰ্মকৰ্তাবিলাকক মাথোহে দিলে তেখেতে। তাৰপিছত আকৌ হেণ্ডিকেপবিলাকক দিম বুলি কৈছিলে, সেইটোও নোৱাৰিলে। অৰুণোদয়বিলাকক মহিলাবিলাকক চেল্ফ হেল্প গ্ৰুপবিলাকক দিম বুলি কৈছিলে, সেইটো আমি UPL চৰকাৰে পাৰ্টিয়ে দিছিলে 25,000কৈ, তেওঁলোকে দিলে 15,000। 10,000টো ক'ত হেৰালে? 10,000 তেওঁলোকে কৰ্মকৰ্তাৰ মাজতে তেখেতে পইচাটো হেৰালে। আৰু তাৰপিছত অৰুণোদয়বিলাক কাটিলে, হেণ্ডিকেপবিলাক কাটিলে। সেইটো দেখা পোৱা যায় যে BJP পাৰ্টিয়ে মিছা মাতে। তাৰমানে আম টেঙাটো বজাৰত এবাৰেই বেচিব পাৰিব সেইবুলি দেখা পাই পেলাই দীপেন বড়োৱে কিবা নগ'ল, আমাৰ কিবা নগ'ল, BJP পাৰ্টিত নগ'ল। সেইকাৰণে তেখেতে আমাৰ UPL পাৰ্টিত যোগদান কৰিলে। তাৰপিছত যদি দীপেন বড়োৱে নিজৰ পেটটো যদি চিন্তা কৰিলেহেঁতেন, আজি দীপেন বড়োৱে নিজৰ চাকৰি এৰি ফালে বা চাকৰি কৰি ফালে নিজৰ পেটটো চলাব পাৰিলে হয়। কিন্তু তেখেতে নিজৰ পেটটো চিন্তা নকৰিলে। যিবিলাক ছাবজেক্ট টিচাৰ আছিলে হায়াৰ ছেকেণ্ডেৰী, ওদালগুৰি হায়াৰ ছেকেণ্ডেৰীত, সেইটো ৰেজিষ্ট্ৰেশ্যন লেটাৰ দি পেলাই আজি হাজাৰ ৰাইজক, হাজাৰ ওদালগুৰি সমষ্টি ৰাজ্যবিলাকক তেখেতে কি কৰিলে ছ'চিয়েল ৱৰ্ক কৰিম বুলি আমাৰ আছাম এছেম্বলি ইলেকশ্যনত 46 LICত তেখেতে বিধায়ক হিচাপত তেখেতে উঠি পেলাই এতিয়া কি কৰিলে, এতিয়া আমাৰ কাৰণে তেখেতে কাম কৰিব বিচাৰিছে। সেইকাৰণে ৰাজ্যবিলাক সহায় কৰিব লাগিব তেখেতক। আমি আকৌ দেখা পালোঁ ৰিহন দৈমাৰী ছাৰক কিয় ভোট দিব নালাগে। ৰিহন দৈমাৰী ছাৰে 20 বছৰ তেখেতে MLA হৈ আছিলে, 10 বছৰ MLA হৈ আছিলে, 10 বছৰ তেখেতে মন্ত্ৰী হৈ আছিলে। আৰু এইটো ৰাইজে দেখা পায় ৰিহন দৈমাৰী ছাৰে কিমান কাম কৰিছে, কাম কৰা নাই। সেইকাৰণে আমি বিশ্বাস আছে ৰাইজে কিবা এটা চিন্তা কৰিছে। আজিকালি যুগত চবেই শিক্ষিত মানুহ। সেইকাৰণে দেখা পাইছোঁ এতিয়া কি কৰিছে, ৰিহন দৈমাৰী কিমান কাম কৰিছে কৰা নাই সেইটো আমি ক'ব লগা দৰকাৰ নাই। কিন্তু এইকাৰণে আমি ৰাইজেও অনুৰোধ কৰিছে, ৰাইজেও বিশ্বাস কৰিছে যে এইবাৰ জোৱান ল'ৰাক বা ডেকা মানুহ ৰাইজে কি কৰিছে, ডেকা জোৱান মানুহক আনিব বিচাৰিছে। সেইকাৰণে মই ৰাইজক এইটো অনুৰোধ কৰোঁ যে একবাৰ দীপেন বড়ো ছাৰক একবাৰ চাওক। যদিহে তেখেতে আমাৰ কাৰণে ভাল কাম যদি নকৰে, তেতিয়াহ'লে 5 বছৰ পিছত আমিও চেষ্টা কৰিম, আমিও দিম যে দীপেন বড়ো আমিও হাৰাই দিম 5 বছৰ পিছত একবাৰ। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ দীপেন বড়ো ছাৰক একবাৰ মাত্ৰ আপোনালোকে ভোট দান কৰক। আপোনালোকে ভেলুৱেবল ভোটটো আপুনি দান কৰি পেলাই দীপেন বড়ো ছাৰক জয়যুক্ত কৰক। আৰু আমি সেইটো বিচাৰিছোঁ যে আমি এতিয়া জানো, আমি দেখা পাইছোঁ 2026 ইলেকশ্যনত কোনো জীৱনত আমি এনেকুৱা ইলেকশ্যন দেখাই পোৱাই নাই। যে মানুহবিলাকে দলে বলে আহি পেলাই দীপেন বড়ো তাৰ কিমানখিনি জুইনিং কৰিছোঁ সেইটো চবেই ৰাইজে দেখা পায়। আৰু তাতে যেতিয়া জুইনিং কৰিছে ৰাতিৰ 11-12টালৈকে জুইনিং হয়, 200, 400, 500 মানুহ জুইনিং হয়। সেই ক্ষেত্ৰত মই ক'বলৈ গৈছোঁ যে সেনেকুৱা ইলেকশ্যন আমি দেখাই নাই, কোনো বিদ্যুতে আমি দেখাই নাই। আৰু দীপেন ছাৰে কোনোবা যদি জুইনিং হোৱাৰ পিছতো
এক টকা আজিলৈকে পইচা দি পোৱা নাই আপোনালোকে সোধক যদি মই মিছা কৈছে আৰু যদি পাব্লিকে যদি মিছা যদি কৈছে না সঁচা কৈছে মিছা কৈছে আপোনালোকে সোধক পাব্লিকবিলাকে এনেকৈ দিছে ডিফেন্সাৰক কোনোবা 500 টকা দিছে কোনোবা 1000 টকা দিছে কোনোবা 5000 দিছে সেনেকৈ চব দান কৰি মানে মই দেখা পাই আছোঁ সেইকাৰণে আমাৰ বিশ্বাস আছে ৰাইজে যদি দান কৰি তেখেতক যদি প্ৰতিনিধি হিচাপে পঠাব বিচাৰিছে তেতিয়াহ'লে ডিফেন্সাৰত জিতাত 100% চিয়'ৰ হৈ গ'ল সেইকাৰণে মই ক'বলৈ বিচাৰিছোঁ মই ইমান বছৰ হ'ল ৰিয়ন ছাৰৰ লগতো মই বহুতবাৰ থাকিলোঁ আৰু বহুত পাৰ্টিত মই ঘূৰিলোঁ দেখা পাইছোঁ সেনেকৈ মই কোনো ইলেকশ্যনত মই দেখাই নাই যে ৰাইজে যে সহায় কৰা ইলেকশ্যনত কোনোবা 500 কোনোবা 1000 কোনোবা 10,000 কোনোবা নিজৰ পকেট দি কেম্পেইনিং কৰি আছে কি কৰিম কি নকৰিম এইবিলাক কৰি আছে কিন্তু মই এনেকৈ দেখা নাই ৰাইজে মই গম পালোঁ এতিয়া ৰাইজে কালেকশ্যন কৰি তেখেতক মানে জয়যুক্ত কৰাব সেইটো মোৰ বিশ্বাস এটা আছে আৰু ৰাইজে এইটো বিচাৰিছে ওদালগুৰিত অলৰেডি আমি ডিপুটিশ্বিপ পালোঁ ডিপুটিশ্বিপ ওদালগুৰিত থাকিব লাগে মানে ৰিহন ছাৰে ওদালগুৰিত ডিপুটিশ্বিপ থাকিব লাগে দীপেন বড়ো ছাৰে MLA হিচাপে থাকিব লাগে তেতিয়াহ'লে কি হ'ব আমাৰ দুটা উন্নতটো কামটো আমাৰ হ'ব সেইকাৰণে ৰাইজে গম পাইছে এজন মানুহক যদি দুটা ডাবল চিট দিয়াৰ লগে লগে কি হ'ব আমাৰ ওদালগুৰিৰ কাৰণে বাকিনাবিলাকৰ কাৰণে লছ হ'ব কিয় বুলি ক'লে আগতে যিটো UPLৰ সময়ত যিটো আমি গোবিন্দ ছাৰক আমি দুটা দায়িত্ব দিছিলে এতিয়া এই সময়ত পাব্লিকে বহুত মানুহে লগ ধৰিব পৰা নাই আৰু বহুত মানুহে সহায় সুযোগ কৰিব পৰা নাই আৰু গোবিন্দ ছাৰো মানে এনেকৈ সময় দিব পৰা নাই সেইকাৰণে পাব্লিকক লগ ধৰিব পৰা নাই সেইটো বস্তু অলৰেডি জানেই আমাৰ ৰাজ্যবিলাক ওদালগুৰি বাসিন্দাবিলাক ভুক্তভোগী এজন মানুহ যদি দুবাৰ যদি দায়িত্ব দিয়া হয় তেতিয়াহ'লে ওদালগুৰি ৰাইজবিলাকৰ কাৰণে মানে বহুতখিনি লছ আছে বুলি চবেই জানে এতিয়া বিচাৰি আছে চবে নিউ জেনেৰেশ্যন বিচাৰি আছে বহুত বছৰ যদি মানে এজন যোৱাৰ লগে লগে আমাৰ তাত বহুত প্ৰব্লেম হয় আৰু এইটো বুলি আৰু এইটো ক'ব বিচাৰিছোঁ দীপেন বড়ো ছাৰে যদি জিতি যায় ইয়াত কি ক্ৰিয়েট হ'ব দীপেন আৰু যদি ৰিহন দৈমাৰী যদি জিতে আৰু কি হ'ব সেইটো ক'ব বিচাৰিছোঁ অলৰেডি দীপেন ছাৰে যদি জিতি যায় তাতে নিউ জেনেৰেশ্যন ক্ৰিয়েট হ'ব কেনেকৈ ক্ৰিয়েট হ'ব দীপেন বড়ো ছাৰৰ তাত কোনো কণ্ট্ৰেক্টৰ নাই ফ্ৰেছ মানুহ আৰু ইয়াতে যদি দীপেন ছাৰে জিতাৰ লগে লগে নতুন কণ্ট্ৰেক্টৰ বাঢ়িব নতুন কণ্ট্ৰেক্টৰ বাঢ়াৰ লগে লগে মানে আমাৰ ওদালগুৰিত মানুহবিলাকে ওদালগুৰিত হাৰ্ডৱেৰবিলাকত মানে ৰড চিমেণ্ট এইবিলাক কিনিব আমাৰ ওদালগুৰিত যদি টাউনত চহৰত যিবিলাক কাপোৰ কানি আছে সেইবিলাক কিনিব এইবিলাক মানে আমাৰ নিউ জেনেৰেশ্যন ক্ৰিয়েট চেঞ্জ হ'ব লিভিং ষ্টেণ্ডাৰ্ড চেঞ্জ হ'ব আমি সেইটো দেখা পাই আছোঁ সেইকাৰণে আমাৰ ওদালগুৰি টাউনতবিলাকক চবেই কৈ আছে আমি দীপেন বড়োকো দিম কিয় দীপেন বড়ো জিতাৰ লগে লগে আমাৰ ওদালগুৰিত যিটো লিভিং ষ্টেণ্ডাৰ্ডটো আৰু মাছ চব্জি কিনাত বা চব বস্তুটো আমাৰ চেঞ্জ হ'ব কোনোবা গাড়ী কিনিব তাতেও আমাৰ মানে কাম লাভ হ'ব লিভিং ষ্টেণ্ডাৰ্ড মানে অলপ চেঞ্জ হ'ব সেইবিলাক বস্তুটো আমি চবেই পাব্লিকে চাই আছে কিন্তু ৰিহন দৈমাৰী ছাৰ জিতিলে অলৰেডি ৰিহন দৈমাৰী ছাৰৰ কি আছে অলৰেডি ফিক্স কণ্ট্ৰেক্টত আছে তেওঁলোকৰ সেইকাৰণে কি হ'ব আমাৰ যিবিলাকে তেওঁলোকে আছে মানে তেওঁলোকে মাত্ৰহে ডাঙৰ দীঘল হ'ব আৰু অলৰেডি ৰিহন ছাৰৰ তাত 20 বছৰৰ যিটো কণ্ট্ৰেক্টৰ আছে বেলেগ কেতিয়াও চান্স নাপায় সেইটো অলৰেডি পাব্লিকে জানে তাৰমানে যিবিলাক ডাঙৰ আছে এই মাত্ৰই ডাঙৰ হ'ব আৰু বেলেগক নতুন মানুহক কোনো দিব নোৱাৰে সেইটো ৰাইজে চবেই গম পাইছে সেইকাৰণে এতিয়া মানে দীপেন বড়োক দিলে কি লাভ হ'ব আৰু আমাৰ ৰিহন ছাৰক দিলে কি লাভ হ'ব সেইটো ৰাইজে বিবেচনা অলৰেডি কৰা হ'ল সেইকাৰণে মই কৈছোঁ মানে যিমান যি হওক দীপেন বড়োক ভোট দিব লাগে আৰু ৰিহন দৈমাৰীক ভোট দিব নালাগে সেইটো ৰাইজে বিবেচনা অলৰেডি কৰা হ'ল সেইকাৰণে আমি আশা আছে দীপেন ছাৰে এবাৰত মানে আৰামছে মানে 99,000 ভোটত দীপেন ছাৰে জিতাটো 100% হৈ আছে কিন্তু মানুহৰ যিটো ফিডবেকত মই পাছলৈ কোৱা নাই দেই মানুহবিলাকৰ ফিডবেকৰহে কৈ আছোঁ মানে মানুহবিলাকে যিটো কৈ আছে যে মানে কম্পিটিশ্যন হ'ব কিন্তু ৰিহন দৈমাৰী আৰু দীপেন বড়োৰ লগতহে কম্পিটিশ্যন হ'ব কিন্তু ইয়াতে 100% কৈ আছে আজি ডেটত মানে পূৰা দীপেন বড়ো ছাৰে জিতাটো 100% হৈ আছে বুলি পাব্লিকৰ ফিডবেক হয় এইটো আৰু তাৰপিছত কৈছে দীপেন বড়ো ছাৰে কৈছে যে ওদালগুৰিত যদি দীপেন ছাৰে যদি জিতি যায় সেই গেৰাণ্টি লৈছে ৱাৰেণ্টি নহয় ওদালগুৰিত টাউনত ওদালগুৰিত মেডিকেল কলেজ বনাম বুলি মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ ইউনিভাৰ্চিটি বনাম বুলি তেখেতে গেৰাণ্টি দিছে তেতিয়াহ'লে আজি ৰিহন দৈমাৰী ছাৰে 20 বছৰ MLA হৈ
10 বছৰ মন্ত্ৰী 10 বছৰ MLA হৈ আজিলৈকে ওদালগুৰি টাউনত বা ওদালগুৰি ডিষ্ট্ৰিক্টত বা ওদালগুৰি LICত আজিলৈকে তেখেতে ইউনিভাৰ্চিটি এটাও কৰিব পৰা নাই, ইঞ্জিনিয়াৰিং কলেজ এটাও কৰিব পৰা নাই, মেডিকেল কলেজ কৰিব পৰা নাই। আজিলৈকে দেখা পাইছোঁ যে আজিলৈকে তেখেতে আজিলৈকে কোৱা নাই যে আমি ইঞ্জিনিয়াৰিং কলেজ বনাম, আজিলৈকে মেডিকেল কলেজ বনাম বুলি কোৱা নাই। কিন্তু আজি নতুনকৈ আহিছে কেণ্ডিডেট, ফ্ৰেছ কেণ্ডিডেট এটা আহিছে, তেখেতে গেৰাণ্টি লৈছে। তেখেতে কৈছে যে দিছপুৰত গৈ টেবল মাৰি হ'লেও তেখেতে কৈছে যে মই 3টা গেৰাণ্টি দিছোঁ, ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজ আৰু মানে ইঞ্জিনিয়াৰিং কলেজ তেখেতে বনাম বুলি গেৰাণ্টি দিছে। সেইকাৰণে সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ যে মানে ডিফেন্সাৰত আপোনালোকে ভোট দি জয়যুক্ত কৰক বুলি মই অনুৰোধ কৰিছোঁ আপোনালোকক। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, যেতিয়া মই এজন শিক্ষক হয় দেই, মই কোনো পলিটিকেল পাৰ্টিৰ মানুহ নহয়। আমি কৈছোঁ যে উইলিংলি আমি প্ৰমোদ বড়ো আৰু দীপেন বড়ো ছাৰক বা UPA ছাপোৰ্টত আমি ছাপোৰ্ট কৰিছোঁ, উইলিংলি ছাপোৰ্ট কৰিছোঁ। কিয় আমি হাগ্ৰামা ছাৰক বাৰ কৈ আছিলোঁ যে আপোনালোকে আমাৰ খেতিয়কবিলাকৰ কাৰণে আপোনালোকে ক্ৰপ ইঞ্চুৰেঞ্চ দিয়ক আৰু ভেটেনাৰী গৰু ছাগলী গাহৰি এইবিলাকৰ কাৰণে আপোনালোকে আমি ইঞ্চুৰেঞ্চ দিয়ক বুলি তেওঁলোকক আমি বাৰ দাবী জনাইছোঁ। তথাপি আজি খেতিয়কবিলাকক নাকচ কৰিছে, পাত্তা কৰা নাই আমাক, এনেকৈ কৰাটো আমি দেখা পাই আছোঁ। সেইকাৰণে আমি প্ৰমোদ বড়ো আৰু দীপেন ছাৰৰ লগত আমি কথা পাতিলোঁ যে তেখেতে কৈছে সঁচাকৈ আপোনালোকৰ যি খেতিয়কবিলাকৰ কাৰণে যি অসুবিধা আছে সেইটো মই যিমান পাৰে সমাধান কৰি চেষ্টা কৰিম। মই দিছপুৰত তেওঁলোকে কথা পাতিম বুলি কৈছে। সেইকাৰণে মই দীপেন বড়ো ছাৰক বহুত ধন্যবাদ দিছোঁ। আৰু আমি আশা কৰিছোঁ যে আহি থকা দিনত দীপেন বড়ো ছাৰে আমি কৃষক ৰাইজবিলাকৰ কাৰণে তেখেতে আমাৰ কাৰণে মাত মাতিব। আমি জানো এতিয়া বৰষুণ বেছি হৈ থকাৰ কাৰণে আমাৰ ৱাটাৰ মিলন লছ হৈছে, আপোনাৰ তিয়হ লছ হৈছে, জলকীয়া লছ হৈছে, বিলাহী মৰিছে, আৰু আমাৰখিনি মানে মিঠালাও মৰিছে। যিবিলাক ভাল খেতিয়ক কিন্তু আমাৰ ফিল্ড ক্ৰপ এইবিলাক চব মৰি গৈছে। আমি জানো খেতিয়ক হয়, আমাৰ খেতিয়কৰ লগত আমি বহুতখিনি ল'ৰা ছোৱালী আমি পঢ়িবলৈ ইচ্ছা আছে। আপোনালোকে যেনেকৈ ডাঙৰ স্কুল কলেজত আপোনালোকে পঢ়ায়, যেনিবা মন্ত্ৰী মিনিষ্টাৰবিলাক ডাঙৰ স্কুল কলেজত পঢ়ে, কিন্তু আমি পঢ়িব নোৱাৰোঁ। আমি সেই খেতিয়ক আমাৰ নিৰ্ভৰ বুলি ক'লে আমি চাই আছোঁ, আমি দুখ কৰিছোঁ। আমাৰ কিমানখিনি আমাৰ এতিয়া লছ হৈছে। আমাৰতো যদি আপোনালোকে যদি হাগ্ৰামা চৰকাৰে আৰু যদি অসম গভৰ্ণমেণ্ট হিমন্ত বিশ্ব শৰ্মাও যদি আমাৰ কাৰণে খেতিয়কবিলাকৰ কাৰণে চিন্তা কৰিলে হয়, আমি জীয়াই থাকিলে হয়, এতিয়া আমি বহুতখিনি লছ হ'ব লগা হৈছে। সেইকাৰণে আমি সমূহ খেতিয়ক ৰাইজক কৈছোঁ যে এবাৰত BJP আৰু হাগ্ৰামাক মানে ভোট দিব নালাগে। আমি আপোনালোকক অনুৰোধ কৰিছোঁ। ওদালগুৰি আমাৰ BTCত টোটেলি 15টা ছিট দিছে আমাৰ UPL দলৰ পৰা। আমি আশা কৰিছোঁ সমূহ খেতিয়কক অনুৰোধ কৰিছোঁ যে এবাৰত মানে UPL দলক আপোনালোকে ভোট দি জয়যুক্ত কৰিব বুলি সকলো খেতিয়কবিলাকক মই অনুৰোধ কৰিছোঁ। খেতিয়ক আৰু যিমানখিনি ৰাইজ আছে আমি সকলোকে আমি অনুৰোধ কৰিছোঁ। আৰু স্পেচিয়েলি মই আৰু ক'বলৈ বিচাৰিছোঁ আমাৰ ওদালগুৰি ৰাইজবিলাকক মই অনুৰোধ কৰিছোঁ যে এবাৰত নতুন মানুহ দীপেন বড়ো ছাৰক আপোনালোকে জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।